নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মাজুলীত বিশাল উদ্বোধন হোৱাৰ পৰা মাজুলীখনৰ যেন চাৰিওফালে গোটেই বিশালময় হৈ পৰিছে। আৰু আমিও গৈছিলোঁ বিশাল মাৰ্কেটলৈ। কিনো আনিলোঁ, সৰু তেনেই সাধাৰণ বস্তু কেইটামান বজাৰ কৰিলোঁ। তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ, চাওকচোন কিনো আনিলোঁ। কিছু ক্ষেত্ৰত বিশালখনে অলপ মাজুলী মানুহৰ মাজত মানে কিবা এটা উদ্বেগৰ সৃষ্টি কৰিছে যেন লাগিছে বাৰু। আৰু বজাৰৰ ক্ষেত্ৰখনত চাবলৈ গ'লে মাজুলী ৰাইজে কিছু ক্ষেত্ৰত সকাহ পাব যেনো লাগিছে। মই যে ইয়াত দেখাইছোঁ ভুজিয়া পেকেটৰ যিটো টোপোলা, সেই টোপোলাটো 5টা পেকেট আছিলে। তাৰে এটা পেকেটত এনেই দোকানত 68 ৰুপিজ, মানে 68 টকা লয়। কিন্তু মই সেই 5টা পেকেটৰ সেই টোপোলাটো মাত্ৰ 199 টকাত পাইছোঁ। যথেষ্টখিনি ৰেহাই তেনেকৈ হৈছে বুলি ভাবিছোঁ। বাকী এইবোৰ বস্তুত বাৰু কিমান কি লাভ হৈছে ইমান